হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা বিশেষ কথা ক'বৰ বাবে মই এই ভিডিঅ'টোত এনেদৰে ওলাই আহিছোঁ, কাৰণ এইটো মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ। আপোনালোকে যদি বিচাৰে যে এটা ষ্টেজত আহি পোৱাৰ মূলত আছিল আমাৰ যিবিলাক শ্বহীদৰ আত্মত্যাগ, আৰু কিন্তু আপোনালোকে এইটো অনুভৱ কৰিব পাৰিব কিহৰ জৰিয়তে। সেয়া হৈছে আবাহন থিয়েটাৰৰ লভিতা নাটৰ জৰিয়তে। মই চাইছোঁ, মোৰ বান্ধৱী আমি মিলি লভিতা চাবলৈ গৈছিলোঁ, যিখন আবাহন থিয়েটাৰ প্ৰস্তুতি পৰাশৰ আছিল। আৰু সেইখন চাই মোৰ লুং শিৱৰি গৈছে। মই একো ক'ব নোৱাৰোঁ, জাষ্ট ফিল কৰিব পাৰিছোঁ। চকুৰ আগত এটা দৃশ্য এটা হাঁহি আহে। সঁচাই এনেকুৱা হৈছে, সঁচাই আমাৰ অসমত, সঁচাই আমাৰ ভাৰতত এনেকুৱা এতিয়া স্বাধীনতাৰ কাৰণে যুঁজি আছে। তেওঁলোকে কিমান কষ্ট কৰি আমাৰ অসমখনক, আমাৰ ভাৰতখনক ব্ৰিটিছৰ পৰা মুক্ত কৰিছে। তো প্লিজ আপোনালোকৰ তাত যদি গৈছে আবাহন থিয়েটাৰ, যদি আপোনালোকৰ তাত যোৱা নাই, যাব। লভিতা নাটখন যদি আছে তেন্তে চাই ল'ব এবাৰ। সঁচাকৈ কৈছোঁ, মোৰ কিন্তু বহুত ভাল লাগিছে। কাৰ কিন্তু লাগিছে নাজানো, কিছুমানে বৰ লাগিব পাৰে, কিন্তু বৰ লগা কাহিনী নহয়। আৰু যদি বিশেষকৈ যদি আমাৰ সৰু চাম যিবিলাক 5-6 বা দ্বিতীয় মানৰ পৰাই দেখাব পাৰি, আৰু তেওঁলোকো এটা অনুভৱ এটা আনিব পাৰিব যে আমাৰ ককা আইতা বা আজো ককাবিলাকে এনেকৈ কষ্টৰ মাজেৰে, আজো ককাৰো ককা এনেকুৱা হ'ব, সিহঁতৰ কাৰণে সৰুবিলাকৰ কাৰণে সিহঁতে এতিয়াৰ পৰা এটা অসমীয়া ভাষাৰ যিহেতু এইটো প্ৰচেষ্টাটো মোৰ কিন্তু বহুত ভাল লাগিছে। মই ক'বলৈ লভিতা নাটখন চাব। এটা দৃশ্য এটা প্ৰকাশ পাইছে আমাৰ স্বাধীনতাৰ, সেই যুঁজাৰুসকলৰ কিমান কষ্ট কৰিছিল, কিমান যুঁজাৰুসকল সিহঁতৰটো কষ্টই, লগতে আমাৰ জনসাধাৰণৰ বুঢ়া নিবাসকলৰ কেনেধৰণৰ এটা কষ্টৰ জীৱন হৈছিল, কেনেধৰণৰ হৈছিল, এইটো অলপ হ'লেও ফিল কৰিব পাৰিব। মই কৰিছোঁ, আৰু মোৰ বিশ্বাস আছে এইখন চাই আপোনালোকেও ফিল কৰিব পাৰিব। নাটকখন চাব, সেয়ে আছিল আজিৰ কাৰণে। আৰু তো এই ভিডিঅ'টো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, কিন্তু ভালকৈ আমি দূৰত বহিছিলোঁ, ফ্ৰেণ্ডৰ লগত আমি অলপ এনজয় কৰিছোঁ, তাৰ কাৰণে ভিডিঅ'বিলাক ভালকৈ নাহে, অলপমান চেষ্টা কৰিছোঁ। চাব। এটা কথা শুন, বেলেগ সোধা একো নাই। হেল্ল', মোক টিকট লাগে, মোক 7টা লাগে, দান বুলি কোৱা। ফাইনেলি আমি টিকেট পাই গ'লো নেকি? পোৱাই নাই।